এয়া হ'ল যেহেতু ট্ৰেন্সপৰ্ট বিভাগৰ উদ্যোগত পথ সুৰক্ষা মাহ 2026 পালন কৰা হৈছিল আৰু যেহেতু আজি অন্তিমটো দিনত এই দৃশ্য দেখিবলৈ পোৱা গৈছে কোকৰাঝাৰত আৰু কোকৰাঝাৰ যি ট্ৰেন্সপৰ্ট বিভাগৰ উদ্যোগত মহিলা বাইক ৰেলী ইতিমধ্যে আয়োজন কৰা হৈছে আৰু জিলাৰ আয়ুক্ত যি পংকজ চক্ৰৱৰ্তীয়ে এই ৰেলীক ইতিমধ্যে ফ্লেগ অফ কৰি শুভাৰম্ভ কৰিছে আৰু এই ৰেলীৰ যোগেদি অৰ্থাৎ যি মহিলাসকলৰ যি বাইক ৰেলী এই বাইক ৰেলীৰ জৰিয়তে কোকৰাঝাৰ চহৰত পথ সুৰক্ষাৰ বিষয়ে যি এটা এৱাৰনেছ আনাৰ এটা প্ৰয়াস চলোৱা দৃশ্য দেখিবলৈ পোৱা গৈছে মই পোনে জিলা আয়ুক্ত দেখিবলৈ পোৱা গৈছে তেখেতে যেহেতু এই ৰেলীক উদ্বোধন কৰিছে মই তেখেতৰ পৰা জানিব বিচাৰিম আমি কোকৰাঝাৰ জিলাত ইতিমধ্যে যি আমাৰ DRSC কমিটি আছে জিলা পথ সুৰক্ষা সমিতি জিলা পৰ্যায়ৰ তাতে আমি ইতিমধ্যে কিছুমান বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু লগতে আমি ইতিমধ্যে দীনেশ্বৰ ব্ৰহ্ম ইঞ্জিনিয়াৰিং কলেজৰ লগত আমি এখন আমি সজাগতামূলক সভাও পাতিছোঁ আৰু তাতে আমি সকলোৱে এক মতে আমি সিদ্ধান্ত লৈছোঁ যে আমি কোকৰাঝাৰ জিলাৰ পৰাই আমি আৰম্ভ কৰিম কোকৰাঝাৰ জিলাত আমি হৰ্ণমুক্ত জিলা য'ত আমাৰ পথবিলাক আমাৰ আদৰ্শ হ'ব য'ত হেলমেট ড্ৰিংক এণ্ড ড্ৰাইভ ৰেছ ড্ৰাইভিং ছিট বেল্ট আমি সকলোৱে পৰিধান কৰিম আৰু নিয়মমতে আমাৰ যি পঞ্চসূত্ৰ আছে সেই পঞ্চসূত্ৰ আমি পালন কৰিম আৰু আমাৰ এটাই উদ্দেশ্য যে আমি কোকৰাঝাৰ জিলা আমি অনাগত দিনত আমি আদৰ্শ হিচাপে আমি হৰ্ণমুক্ত জিলা হিচাপে আমি গঢ়ি তুলিব লাগিব সেইটোৱে আজি আমাৰ সকলোৰে সিদ্ধান্ত আৰু আশা কৰোঁ আমি এই ক্ষেত্ৰত সকলোৰে সহায় সহযোগিতা পাম নিশ্চয় ইয়া আছিল কোকৰাঝাৰ জিলাৰ আয়ুক্ত তেখেত আছিল আৰু তেখেতে যেহেতু আজি পথ সুৰক্ষাৰ যি ৰেলী ইয়াক শুভাৰম্ভ কৰিছিল আৰু ইয়াত দেখিবলৈ পোৱা গৈছে যেহেতু কোকৰাঝাৰ জিলাৰ যি ট্ৰেন্সপৰ্ট বিভাগ আৰু এই বিভাগৰ উদ্যোগত মহিলা সকলৰ যি বাইক ৰেলী ইয়া আয়োজন কৰিছিল আৰু সমান্তৰালকৈ ৰিক্সাৰ বাইক ৰেলী ইতিমধ্যে আয়োজন কৰিছে আৰু সমগ্ৰ কোকৰাঝাৰত তেওঁলোকে এটা সজাগতা কৰাৰ এটা সৃষ্টি কৰাৰ এটা প্ৰয়াস চলাব আৰু পথ সুৰক্ষাৰ ক্ষেত্ৰত কেনেকৈ নিয়ম নীতি মানি চলাব লাগে এই ক্ষেত্ৰত এইটো গুৰুত্ব সহকাৰে তেওঁলোকে গ্ৰহণ কৰিছে আৰু মই দেখিবলৈ পোৱা গৈছোঁ ইয়াত কোকৰাঝাৰ জিলাৰ যি ট্ৰেন্সপৰ্ট বিভাগৰ দ্বিতীয় বিষয়া আছে মই তেখেতৰ পৰা জানিব বিচাৰিম পোনে মই বন্ধুসকলে ইয়াতে অংশগ্ৰহণ কৰিছে ডিলাৰৰ পৰা অংশগ্ৰহণ কৰিছে পাব্লিক অংশগ্ৰহণ কৰিছে আৰু আমাৰ অলপ পাছত মুখ্য অতিথি আহিব ইতিমধ্যে আমাৰ জিলা আয়ুক্ত মহোদয় আমাক উৎসাহিত কৰাৰ কাৰণে তেওঁ আমাৰ ইয়াতে উপস্থিত হৈ পেলাই আমাৰ এই কাৰ্যসূচী শুভাৰম্ভ কৰি দিলে গতিকে মই খুব সুন্দৰভাৱে আমাৰ কাৰ্যসূচী হ'ব বুলি মই আশা ৰাখিছোঁ ৰাজ্যখনৰ আটাইতকৈ মানে পথ দুৰ্ঘটনা হ্ৰাস হোৱা জিলা বুলি অভিহিত কৰিছে আপুনি কোকৰাঝাৰ জিলা হয় এইটো আমাৰ চৰকাৰী যিটো ৰিপৰ্ট এই ৰিপৰ্ট অনুযায়ী গোটেই অসমৰ ভিতৰতে ডিক্লাইন ৰেট অফ ফেটেলিটি মানে মৰাৰ যিটো হাৰ কমি যোৱা বছৰৰ তুলনাত সেইটো আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টে আটাইতকৈ মানে ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে হোৱা বুলি নক'লেও আমি যে চেষ্টা কৰিছে এটা ইয়াৰ প্ৰমাণ এটা প্ৰতিফলিত হৈছে আৰু জিলা একটো ছাৰে ইতিমধ্যে উল্লেখ কৰিছে হৰ্ণমুক্ত জিলা কৰি দিব হৰ্ণমুক্ত জিলা যিটো ছাৰৰ যিটো সপোন এই সপোনটো আমি ছাকচেছ কৰাৰ কাৰণে চবেই আমি চেষ্টা কৰিব লাগিব এইটোত বহুত কৰণীয় কাম আছে আৰু ছাৰৰ যিটো সপোন এইটো দিঠক কৰাৰ কাৰণে আমি যথেষ্ট চেষ্টা কৰিম নিশ্চয় তেখেত আছিল জিলাৰ দ্বিতীয় বিষয়া অৰ্থাৎ জিলা পৰিবহণ বিষয়া ধজেন বসুমতাৰী আছিল আৰু যেহেতু ক'ব লাগিব যে যি এমাহ ধৰি পথ সুৰক্ষা মাহ পালন কৰাৰ পিছত আজি অন্তিমটো দিনটোত মহিলা বাইক ৰেলী আৰু ৰিক্সা ৰেলী আয়োজনেৰে কোকৰাঝাৰ চহৰত পথ সুৰক্ষাৰ ওপৰত যি সজাগতা অনাৰ এক প্ৰয়াস দৃশ্য দেখিবলৈ পোৱা গৈছে কোকৰাঝাৰত